আপোনালোকে জানেনে ৰেপ বা ধৰ্ষণৰ দৰে ঘৃণনীয় অফেন্সেছৰ বাবে ভাৰতবৰ্ষত কেনেধৰণৰ পানিছমেণ্ট হ'ব পাৰে? ধৰ্ষণকাৰীক কাৰাদণ্ড বিহিব পাৰে অতি কমেও 10 বছৰৰ বাবে আৰু ই ইনক্ৰিজ হৈ লাইফ টাইম ইমপ্ৰিজনমেণ্টো হ'ব পাৰে লগতে ফাইন বা জৰিমনা ভৰিব লাগিব যদি ভিক্টিমগৰাকী 16 বছৰৰ কম হয় তেতিয়া কাৰাদণ্ড বা ইমপ্ৰিজনমেণ্ট মিনিমাম 20 বছৰৰ হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডও হ'ব পাৰে আৰু লগতে জৰিমনা ভৰিব লাগিব আৰু যদি ভিক্টিমগৰাকীৰ বয়স 12 বছৰৰো কম হয় তেতিয়াও 20 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড লগতে ফাইন বা মৃত্যুদণ্ডও বিহিব পাৰে যদি ধৰ্ষণৰ লগতে ভিক্টিমৰ মৃত্যু হয় তেতিয়াও সেই একেই পানিছমেণ্টেই প্ৰযোজ্য হয় কিন্তু কোনোবাই যদি ধৰ্ষণৰ নামত মিছা অভিযোগ আনে তেতিয়া কি হ'ব পাৰে বাৰু Recently, in 2023, মধ্যপ্ৰদেশত এগৰাকী 45 বছৰীয়া মহিলাই ৰিলেটিভছৰ ওপৰত ফেক ৰেপৰ অভিযোগ আনি দিছিল যাৰ বাবে মহিলাগৰাকীক 10 বছৰৰ বাবে কাৰাদণ্ড বিহা হয় আৰু লগতে জৰিমনাও ভৰোৱা হয় এলাহাবাদ হাইকোৰ্টেও ৰিচেণ্টলি জনায় যে যদি এগৰাকী মহিলাই মিছা অভিযোগ আনে বা ফেক ৰেপ কেছ কৰে তেতিয়া ষ্টেটে যি কম্পেনচেশ্যন দিয়ে তেখেতক ভিক্টিম হিচাপে তাক উভতাই দিব লাগিব উইথ প্ৰপাৰ ইণ্টাৰেষ্টৰ সৈতে